মহানগৰীত পুনৰ চাঞ্চল্য এডাল দুডাল নহয় একেলগে ২৬ডালকৈ দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ নিশা গড়চুক আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপকেইডাল কাৰ্বি আংলঙৰ পৰা মটৰ চাইকেলেৰে কঢ়িয়াই আনি ISBTৰ পৰা বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে হাতে লোটে জালত পৰে দুই চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰী ধৃত দুয়োজন ক্ৰমে নগাঁৱৰ ইকৰামুল হুছেইন আৰু বৰপেটাৰ জমিৰুদ্দিন আৰক্ষীৰ তথ্য অনুসৰি প্ৰতিডাল কেঁকো সাপৰ বজাৰ মূল্য 10 লাখ টকাৰো অধিক জব্দ কৰা ২৬ডাল কেঁকো সাপৰ মুঠ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিব পৰা গৈছে আৰক্ষীক চকুত ফাঁকি দিবলৈ বাঁহৰ চুঙাৰ ভিতৰত বিশেষভাৱে লুকুৱাই অনা হৈছিল সাপকেইডাল অভিযানৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ইতিমধ্যে অধিক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে উদ্ধাৰ হোৱা কেঁকো সাপকেইডাল বন বিভাগক চমজাই দিয়া হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে আমি এটা গোপন তথ্য পাইছিলো যে ইলিগেল ওয়াইল্ড লাইফ স্মাগলাৰে কেঁকো সাপ লৈ আনিছে ISBT লৈ বুলি সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত দুজন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি ২৬টা কেঁকো সাপ উদ্ধাৰ কৰিব সক্ষম হওঁ এই কেঁকো সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছে এইটো ইহঁতৰ বাহিৰত যোৱা নিয়া এটা উদ্দেশ্য আছিল মানে বাছেৰে আৰু ক'ৰ পৰা আনিছিলে বুলি তেওঁলোকে আপোনালোকে খবৰ পাইছে বা তেওঁ জনাইছে এইটো ইনিচিয়েলি কাৰ্বি আংলঙৰ পৰা আনিছে বুলি গম পাইছোঁ হয় বজাৰ মূল্য কিমান হ'ব আৰু এতিয়া আপোনালোকে কেনেকুৱা তদন্ত লৈছে বা কি কৰিব কেঁকো সাপকেইটা ইয়াৰ বজাৰ মূল্য ৩ কোটি টকা হ'ব হয় আপোনালোকে বন বিভাগৰ লগত যোগাযোগ কৰিছে নেকি আমি বন বিভাগৰ লগত যোগাযোগ কৰিছোঁ আৰু ফাৰ্ডাৰ ইনকুৱাৰীটো বন বিভাগে টেক আপ কৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 7 আসাম ডেইলি